Welcome to my YouTube channel Tonmo Assamese Vlog. আৰু গাইজ বহুত দিনৰ কাৰণে ভিডিঅ' দিয়া নাছিলোঁ গাইজ, সেইকাৰণে গাইজ চৰি গাইজ। আজি ভৰাই গাইজ দি থাকিম আৰু গাইজ জলক আজি গাইজ ক'ৰবাত যায় হ'ব আৰু গাইজ এনেকৈ গাইজ কাপোৰ চাপোৰ পিন্ধি লৈ পেলাই গাইজ যাই আছোঁ গাইজ ঠেকা বোৱাত খাম বোলে গাইজ ক'ৰবাত আছে বোলে গাইজ নলবাৰী চাইডত গাইজ ঠেকা বোৱাত খাম তাতে যায় হ'ব জলক গাইজ। এনেকৈ গাইজ যাত্ৰা আৰম্ভ গাইজ গাড়ী যাই আছোঁ গাইজ। তাতে গাইছ তাৰমানে গাইছ গেট তাৰমানে বনাই থকাৰ কাৰণে গাইছ ভিতৰত গাড়ীখন আনিব নোৱাৰি গাইছ, সেইকাৰণে গাইছ খোজকাঢ়ি থাকে গাইছ। গাইছ ইয়াতে আহিছিলে গাইছ গোটেই গাইছ গৈছোঁ গাইছ ভৰি গাইছ ধুই লৈ পেলাই গাইছ যাওঁ সেৱা কৰিব গাইছ। ইয়াতেই গাইছ বৰাই দিলে গাইছ ঠকি গাইছ গাইছ এইটো হ'ল গাইছ তাৰমানে গাইছ ঠেচাগোৱাৰ থানৰ কাষত থকা গাইছ শিৱ মন্দিৰ গাইছ এইটোৱেই গাইছ। গাইছ এনেকৈ গাইছ সেৱা চেৱা কৰি পেলাই গাইছ এতিয়া গাইছ প্ৰসাদ বঢ়াইছিল গাইছ, প্ৰসাদ আনিব গৈছোঁ গাইছ। এনেকৈ গাইছ মাত্ৰই গাইছ আহি পেলাই পালোঁ গাইছ ঘৰ গাইছ ঠেকাগোৱাত ধান চাই পেলাই গাইছ পালোঁ ঘৰ আৰু গাইছ কাপোৰ চাপোৰ সলাই ল'লোঁ গাইছ। আৰু যদি ভিডিঅ'টো যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইবটো কৰি দিব।